কোনোবাই যেন মোৰ জীৱনত পাৰ হৈ অহা দিনবোৰ ভিডিঅ' কৰি এই খিৰিকীখনেৰে দেখুৱাই আছে আৰু মই চাই আছো 90 দশকৰ সেই ভয় লগা দিনবোৰ সেনাৰ বুট জোতাৰ গিৰিপ কৰা শব্দ ঠিক আছে যাও অকণমান ধৈৰ্য ধৰিব লাগিব নিজৰ নামটো শুদ্ধকৈ লিখিব নজনা মানুহজনে টকাৰ জোৰত পিছ দুৱাৰলৈকে অফিচাৰ হ'ব পাৰিব কিন্তু যেতিয়া সেই অফিচাৰবোৰে মিনিষ্টাৰৰ নামবোৰ শুদ্ধকৈ লিখিব লগাত পৰিব তেতিয়া তেওঁলোকক উজ্জ্বলৰ দৰে মেধাৱী ল'ৰাবোৰৰ দৰকাৰ হ'ব তুমি বৰ ভাল কথা কোৱা হে তোমাৰ কথাবোৰ শুনিলে উজ্জ্বলৰ ভৱিষ্যত সঁচাকৈ উজ্জ্বল হ'ব যেনে লাগে একেবাৰে বিশ্বাস নকৰিবা বৰ ধুনীয়া ধুনীয়া সপোন দেখিব জানে ভালহে সপোন দেখিব জানিব লাগিব তেতিয়াহে সফল হ'বলৈ সংগ্ৰাম কৰিব পাৰি সৰুতেই মাকে ইয়াক এৰি থৈ যোৱাৰ পিছৰ পৰাই আমি দুয়ো সাহস ঠিক আছে যাও খুব কষ্ট কৰি মই ঘৰলৈ নিবলৈ আহিছো আৰু মায়ে আজিকালি বাউলি হৈ গৈছে বিৰাট ভাল পায় মাষ্টৰে ধৰি চুচুৰাই লৈ গলো গম পালেহেঁতেন তহঁতৰ এই কটা মেগুৰ কেইডালো মাজে মাজে কাম খায় বহুত বেছি বিয়া বৰষুণ পালে যেন জীৱাল হৈ কিন্তু মই যদি বৰষুণ হ'ব পাৰিম এজাক শীতল বৰষুণ যাৰ নাম ভাল পোৱা
তাৰ পিছত ভাইটিক সোধপোছ কৰিবলৈ আহিছে ভাইটি সম্পৰ্কত এখেতক যি ক'ব লাগে মই কৈছো তোমাৰো যদি কিবা ক'ব লগা আছে কৈ দিয়া থাকি পিছতো তোমাক কিবা অদ্ভুত দেখাইছে তুমি মোক কিতাপ লোৱাহে দেখিছিলা গীতাৰ পৰা থাকি বুজি পোৱা নাই এয়া তোমাৰ উত্তৰণ নে অধপতন মই বুজি পোৱা মই কেনেকুৱা কৰিছো দেউতাৰ কথা মতে পলাই গৈ APSC পৰীক্ষা দিলোঁ পাছ কৰিলোঁ ইমান সহজতে ইমান ডাঙৰ চাকৰি পাই গ'লা APSC চেয়াৰমেনৰ ভাগিনীয়ে মোৰ পত্নী চাকৰিটো এটা উপহাৰ বুজিলি তাৰমানে তোমাৰ এই সফলতা তোমাৰ মেধাৰ কোনো ভূমিকা নাই ঠিক আছে বাৰু মই পলাতক ভয়াটো দুৰ্বল নহয় কিন্তু মনিষা তুমি কেনেকৈ এনে এজন মানুহৰ পত্নী যি আজিৰ ৰাজনীতিৰ সবতকৈ চৰ্চিত মানুহ চৰ্চিত নে কলংকিত সাংবাদিকজনৰ হত্যাৰ গোচৰত মোৰ বিৰুদ্ধে এফআইআৰ দিয়া হৈছে এইবোৰ চব ফাল্টু কথা আপুনি তো পেচা আছে